আজিৰ ভিডিঅ'টি আপোনালোকে থাম্বনেইলটি দেখি নিশ্চয় ধৰিব পাৰিছে আজি এটি মই ব্লগ ভিডিঅ' বনাম বুলি ভাবিছো আমাৰ গাঁওখনৰ ভিতৰতে তো আমাৰ গাঁওখনত কি কি আছে দেখুৱাবলৈ চেষ্টা কৰিম বলো এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ কোছা এতিয়া আমাৰ গাঁওখনত কি কি আছে আপোনালোকক দেখুৱা আহক মোৰ বিচাৰিছে চাই আহক বাৰু আহক আহক তেমান যাও হুৰুস্কলিতা চিনি পাই আপোনালোকে প্ৰথম ভিডিঅ'টো তেওঁ আছিল আৰু এয়া আমাৰ ভণ্টিয়ে হয় প্ৰাপ্তি গৌতম এতিয়া বলক আমি আমাৰ মন্দিৰটো ফালে ৰাজহুৱা মন্দিৰৰ ফালে মন্দিৰ আমি মন্দিৰলৈ বৰ্তমান যাই আছো বলক মন্দিৰৰ ভিতৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক বলক মন্দিৰটো এবাৰ আপোনালোকক দেখাম মোৰ আমাৰ লগত আৰু এজন আহিছে ডিম্পল কলিতা আমাৰ সৰু ভণ্টি হয় তো এতিয়া বলক আমি মন্দিৰৰ পৰা গাঁৱলৈ যাওঁ সোমাইছো মন্দিৰত তো আপোনালোকক কেমেৰাটো আগুৱাই লৈ আহি দেখাম প্ৰৱেশ কৰিলো তো আপোনালোকক এবাৰ আমাৰ মন্দিৰটি ভালদৰে দেখাবলৈ চেষ্টা কৰিম তো এবাৰ কেমেৰাটো ঘূৰাই দিবা ইফালে এইটো হৈছে আমাৰ মন্দিৰ ৰাজহুৱা মন্দিৰ হৰি মন্দিৰ হয় আৰু এইডাল বকুল গছ আমাৰ ইয়াতে মন্দিৰৰ এইডাল বকুল গছ হয় সৰু থাকোঁতে ইয়াতে আহি বকুল ফুল বুটলিছিলো আমি তো বকুল গছ যাৰ আপোনালোকে চাই লওক এইডাল বকুল গছ জল গাছ দেখিছে আপোনালোকে মন্দিৰটো ভালদৰে দেখাই দিলো আৰু কেমেৰাটো ইফালে দিবা আমাৰ ৰংগমঞ্চটি এবাৰ দেখাই দিওঁ এইটো আপোনালোকে দেখিছে এইটো আমাৰ ৰংগমঞ্চ ইয়াত বিহু পতা হয় আৰু অনুষ্ঠান পাতিলে আমাৰ ইয়াতে পতা হয় এই ৰংগমঞ্চটোত তো সেই আৰু ব্লগটো ইমান দীঘলীয়া কৰিব নোৱাৰিম যদিও বৰষুণ আহিছে তো আৰু অলপ দেখাম বাৰু আপোনালোকক তো বলক বাৰু আৰু বেলেগ দেখাম এই মন্দিৰটো আমাৰ ঠাইখিনিৰ নাম মাৰৈ হয় এই মন্দিৰটো কলিতাপাৰা হৰি মন্দিৰ বোলা হয় তো এই আৰু আমাৰ নিজৰ ৰাজহুৱা মন্দিৰ এইটো তো মন্দিৰৰ এবাৰ চৌহদটো আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক আমাৰ মন্দিৰৰ চৌহদটো চাৰিওফালে দেখাই দিছোঁ আপোনালোকে চাওক কেমেৰাটো ঘূৰাই আছোঁ এয়া আমাৰ মন্দিৰৰ পিছফালে গছ দেখিছে আমাৰ ইয়াত নিৰ্দিষ্ট ব্যৱধানত গছ ৰোৱা হৈছে মন্দিৰৰ চৌহদত তো কেমেৰাটো অলপ আন্ধাৰ হৈছে তো বতৰ বেয়া কৰি আহিছে একদম তো ব্লগটি তেওঁ বনাই আছোঁ এয়া মঞ্চ আৰু সেয়া চাৰিওফালে ৱাল দিয়া হৈছে মন্দিৰটিৰ তো আপোনালোকক আমি যিমান পাৰোঁ আমাৰ মন্দিৰটি দেখাইছোঁ তো আৰু আমাৰ আৰু এটি মন্দিৰ আছে এইটো মন্দিৰৰ কাষতে এটা সৰু বিষ্ণু মন্দিৰ এটা আছে এবাৰ সেইটো দেখাম বলক বিষ্ণু মানে শিৱ মন্দিৰ হয় এইটো আচলতে ডাঙৰটোক বিষ্ণু মন্দিৰ বুলি কয় এইটো শিৱ মন্দিৰ বুলি কয় তো শিৱ মন্দিৰটি আমাৰ ডাঙৰ মন্দিৰটিৰ কাষতে হৈছে আৰু আমাৰ ৰাজহুৱা পুখুৰীটো এবাৰ আপোনালোকক দেখাই দিছোঁ এইটো আমাৰ ৰাজহুৱা পুখুৰীত দেখিছে আপোনালোকে তো ব্লগটি আৰু শেষ কৰিব লাগিব লাহে লাহে বতৰ বিশেষ ভাল নহয় তো বলক শেষ কৰিবলগীয়া হ'ল সোনকালে শেষ কৰিবলগীয়াৰ কাৰণ এটাই হৈছে বতৰ বহুত বেয়াকৈ এই যে ঢেৰখনি মাৰিয়ে আছে তো সেয়ে আৰু আমাৰ গাঁৱত দেখাবলগীয়া আৰু এই পথাৰখন থাকি গ'ল তো মই পিছৰ নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আজিলৈ এইখিনি এটা সুন্দৰ ব্লগ বনালোঁ যদি ভাল লাগি আছে ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো লগাই দিব আজিলৈ এইখিনি তৈয়াৰ